সাকসেস এট আসাম ইউটিউব চেনেলৰ সমূহ দৰ্শকক আজিৰ এই ভিডিঅ'টিত স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, অহাকালি তোমালোকৰ অসমীয়া পৰীক্ষা আছে। তাৰ বাবে তোমালোকৰ কাৰণে মই কেইটামান প্ৰশ্ন আৰু ৰচনা বাছি উলিয়াইছোঁ। আমাৰ ষ্টাফে আলোচনা কৰিছে ইম্পৰ্টেণ্ট বুলি ভাবি। তোমালোকে সেইবিলাক লিখি যোৱা। মই কৈ আছোঁ, সময় কম আছে। তোমালোকক মই আৰম্ভ কৰিছোঁ। তোমালোকে লিখি লোৱা, সময় কম আছে। গুৰুৱে বিদ্যাৰ্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পিছত কি কি উপদেশ দিছিল? গুৰুৱে বিদ্যাৰ্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পিছত কি কি উপদেশ দিছিল? ইম্পৰ্টেণ্ট বুলি ভাবোঁ। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন, ইষুপনিষদৰ প্ৰথম বিধিবাক্যটো কি? ইষুপনিষদৰ প্ৰথম বিধিবাক্যটো কি আৰু ইয়াৰ অৰ্থ কেনেধৰণৰ? 2 বা 3 নম্বৰ আহিব পাৰে। ইষুপনিষদৰ প্ৰথম বিধিবাক্যটো কি আৰু ইয়াৰ অৰ্থ কেনেধৰণৰ? নেক্সট কুৱেশ্যন, 4 আশ্ৰম বুলিলে কি বুজা? 4 আশ্ৰমৰ বিষয়ে চমুকৈ লিখা। নেক্সট কুৱেশ্যন, ভাৰতীয় আদৰ্শত ত্যাগ আৰু বৈৰাগৰ স্থান ক'ত বুলি কোৱা হৈছে? ভাৰতীয় আদৰ্শত ত্যাগ আৰু বৈৰাগৰ স্থান ক'ত বুলি কোৱা হৈছে? গৃহস্থ জীৱনত প্ৰৱেশ কৰিবলৈ ওলোৱা বিদ্যাৰ্থীক গুৰুৱে কি বুলি উপদেশ দিছিল? নেক্সট কুৱেশ্যন, কৰ্ম কৰা কৌশলক ভগৱত গীতাত কি বুলি অভিহিত কৰিছে? কৰ্ম কৰা কৌশলক ভগৱত গীতাত কি বুলি অভিহিত কৰিছে? ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন, কিহৰ বাবে আনন্দৰাম বৰুৱাই চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল? নেক্সট কুৱেশ্যন, একাগ্ৰতা গুণে আনন্দৰাম বৰুৱাক কেনেধৰণে সহায় কৰিছিল? একাগ্ৰতা গুণে আনন্দৰাম বৰুৱাক কেনেধৰণে সহায় কৰিছিল? ইম্পৰ্টেণ্ট হয়। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন, লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি কিয় লাভ কৰিছিল? আহিব পাৰে 5 নম্বৰ বা 3 নম্বৰ আহিব পাৰে। লক্ষ্মীনাথ বেজবৰুৱাই ৰসৰাজ উপাধি কিয় লাভ কৰিছিল? নেক্সট কুৱেশ্যন, কবিৰ জীৱনৰ জীয়াই থকাৰ মন্ত্ৰ কি? নেক্সট কুৱেশ্যন, কবি নৱকান্ত বৰুৱাই কিয় পৃথিৱীলৈ উভতি নাহো বুলি ভাবিছে? মই আকৌ কৈছোঁ শুনা, কবি নৱকান্ত বৰুৱাই কিয় পৃথিৱীলৈ উভতি নাহো বুলি ভাবিছে? বুজাই লিখা বা চমুকৈ লিখা বুলি আহিব পাৰে। লং কুৱেশ্যনৰ ফালে আহিছোঁ, চিৰন্তন মূল্যবোধ সম্পৰ্কে বুজাই লিখা। এইটো এটা লং কুৱেশ্যন তোমালোকক দিলোঁ, ইম্পৰ্টেণ্ট হয়। নেক্সট আমি ব্যাখ্যা দিম তোমালোকক। ব্যাখ্যাবিলাক তোমালোকে লিখি ল'বা। ছাত্ৰ ছাত্ৰীসকল, সময় কম আছে, তোমালোকে লিখি লোৱা। লিখা। হস্তি বিদ্যাৰ নব অসমীয়া জাতিৰ এক অমূল্য সম্পদ। কথাষাৰ বহলাই লিখা। হস্তি বিদ্যাৰ নব অসমীয়া জাতিৰ এক অমূল্য সম্পদ। কথাষাৰ বহলাই লিখা। 5 মাৰ্কছ আহিব। হস্তি বিদ্যাৰ নব অসমীয়া জাতিৰ এক অমূল্য সম্পদ, বহলাই লিখা। ঠিক আছে। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন, আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া? বুজাই লিখা। আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া? বুজাই লিখা। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকক ব্যাখ্যা দি দিওঁ মই। ব্যাখ্যাকেইটা লিখি লোৱা। মই মোক মোৰ সন্তানৰ কাৰণে ক'ত থৈ যাম ব্যাখ্যা কৰা। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। মই মোক সন্তানৰ কাৰণে ক'ত থৈ যাম। মই মোক মোৰ সন্তানৰ কাৰণে ক'ত থৈ যাম ব্যাখ্যা কৰা। নেক্সট লিখা, উষা আহে সোণালীৰ মাজেৰে। তোমালোকে নিশ্চয় গম পাইছা ক'ৰ পৰা আহিছে এইটো। উষা আহে সোণালীৰ মাজেৰে, গাঁঠিলৈ নিয়ৰৰ মালা, পক্ষীটো নীৰৱ তেতিয়া প্ৰকৃতিত তেনেই নিৰলা। পক্ষীটো নীৰৱ তেতিয়া প্ৰকৃতিত তেনেই নিৰলা। ইম্পৰ্টেণ্ট হয়। তোমালোকে নিশ্চয় গমেই পাইছা ক'ৰ পৰা আহিছে। নেক্সট ব্যাখ্যাটো লিখি লোৱা। অভিনৱ এক জীৱনৰ ৰূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱ জীৱনৰ সংগত অহুখান। তোমালোকে এইটো লিখিছা অভিনৱ জীৱনৰ, এইটো চাবা। অভিনৱ এক জীৱনৰ মোৰ মাতটো ভাঙি আছে আজি। অভিনৱ এক জীৱনৰ ৰূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱ জীৱনৰ সংগত অহুখান। ঠিক আছে। এইটো ইম্পৰ্টেণ্ট দিলোঁ তোমালোকক। এইকেইটা ব্যাখ্যা তোমালোকে চাবা, মই আকৌ ৰিপিট কৰি নিদিওঁ। নেক্সট তোমালোকক ৰচনা দিওঁ কমন। মই কেইখনমান বাছি উলিয়াইছোঁ ৰচনা। তোমালোকে এইবাৰ ৰচনা চাবা, মই তোমালোকে লিখি লোৱা। মই কৈ আছোঁ, যে মাতটো অলপ ভাঙি আছে মোৰ। তোমালোকে লিখি লোৱা। অসমৰ প্ৰাকৃতিক সৌন্দৰ্যখন মই ভাবিছোঁ আমাৰ ষ্টাফে আলোচনা কৰিছে। এইবাৰখনো ৰচনা চিলেকশ্যন কৰিছে আমাৰ ষ্টাফে। সেই তাৰ পৰা মই তোমালোকক আজি দিছোঁ। তোমালোকে
নিশ্চয় নিশ্চয় চাবা এইকেইখন আজিয়ে পঢ়ি যোৱা এইবাৰ তোমালোকৰ আহিব পাৰে ৰচনাত তোমাৰ প্ৰিয় সাহিত্যিকজন হা তোমালোকে উত্তৰত লিখিব লাগিব মোৰ প্ৰিয় সাহিত্যিক ঠিক আছে তোমাৰ প্ৰিয় সাহিত্যিকজন ইম্পৰ্টেণ্ট তোমাৰ প্ৰিয় সাহিত্যিকজন আহিব পাৰে আকৌ তোমালোকৰ আহিব যোৱা বছৰ আহি গৈছে তথাপিও চাবা যোৱা বছৰৰ বস্তু কেতিয়াবা দি দিয়ে আকৌ আহিব পাৰে তোমাৰ প্ৰিয় গ্ৰন্থ যোৱাবাৰ আহিছে তোমাৰ প্ৰিয় সাহিত্যিকজন তথাপিও চাবা তাৰপিছত তোমালোকে চাবা তোমাৰ প্ৰিয় গ্ৰন্থ আহিব পাৰে উত্তৰত লিখিব লাগিব মোৰ প্ৰিয় গ্ৰন্থ তোমালোকে যিখন চিলেক্ট কৰা তোমালোকে গ্ৰন্থখনত লিখিব লাগিব মিৰি জীয়ৰী লিখিব পাৰা তোমালোকে মিৰি জীয়ৰী সহজ হয় মোৰ প্ৰিয় গ্ৰন্থ তোমালোকে একদম বহুতেই ইম্পৰ্টেণ্ট হয় মোৰ প্ৰিয় গ্ৰন্থ তোমালোকে চাবা নেক্সট তোমালোকক দিছো অসমৰ কুটিৰ শিল্প ইম্পৰ্টেণ্ট হয় নেক্সট তোমালোকক দিছো অসমৰ বানপানী যোৱা বছৰ আহি গৈছে এইবাৰো আহিব পাৰে অহাৰ সম্ভাৱনা আছে অসমৰ বানপানী চাবা নিশ্চয় চাবা নেক্সট তোমালোকক ইম্পৰ্টেণ্ট ৰচনা দিছো মই তোমালোকে লিখি লোৱা মানৱ সমাজত বিজ্ঞানৰ অৱদান এইখনো চাবা মানৱ সমাজত বিজ্ঞানৰ অৱদান পৰিৱেশ প্ৰদূষণ বহুতেই ইম্পৰ্টেণ্ট হয় তোমাৰ জীৱনৰ লক্ষ্য ইম্পৰ্টেণ্ট বুলি ভাবো মই তোমাৰ জীৱনৰ লক্ষ্য ছাত্ৰ আৰু ৰাজনীতি ইম্পৰ্টেণ্ট বুলি ভাবো তোমাৰ জীৱনৰ লক্ষ্য তোমালোকক আকৌ কৈছো মই ছাত্ৰ আৰু সমাজ সেৱা ইম্পৰ্টেণ্ট হয় অসমৰ বানপানী ক'লো তোমালোকক অসমৰ প্ৰাকৃতিক সৌন্দৰ্য কৈছো তোমালোকক মই যি কৈছো তোমালোকে তাকে চাবা মানৱ সমাজত বিজ্ঞানৰ অৱদান পৰিৱেশ প্ৰদূষণ প্ৰিয় গ্ৰন্থ অসমৰ বানপানী এইবিলাক চাবা তোমালোকে মোৰ জীৱনৰ লক্ষ্য তোমাৰ জীৱনৰ লক্ষ্যখনো মই বহুতেই ইম্পৰ্টেণ্ট বুলি ভাবো তোমালোকে এইখিনি চোৱা ৰচনা মই তোমালোকক আজি কমন দিলো তাৰ লগতে মই তোমালোকক দুটা শৰ্ট কুৱেশ্যনে হওক 2 নম্বৰী কুৱেশ্যন তোমালোকক মই কমন দিব বিচাৰিছো দুটামান দিম তোমালোকক আকৌ এইখিনি ৰচনা তোমালোকে লিখি লৈছা ধুনীয়াকৈ এইখিনি পঢ়ি যোৱা বুজি লোৱা আজিৰ ভিতৰতে তোমালোকে আৰু ৰচনা কেনেকৈ মুখস্থ কৰিব লাগে তাৰ ভিডিঅ' অলৰেডি আপলোড হৈ আছে আমাৰ চেনেলৰ ভিডিঅ'ছত গৈ তোমালোকে চাব পাৰিবা আৰু চেনেলটি যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তোমালোকে কৰি লোৱা ঠিক আছে তোমালোকে লিখি লোৱা ইম্পৰ্টেণ্ট কুৱেশ্যন হাহা হুহু কোন আছিল আৰু তেওঁলোকক কোনে কি কাৰণে সৃষ্টি কৰিছিল হাহা হুহু কোন আছিল তেওঁলোকক কোনে কি কাৰণে সৃষ্টি কৰিছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় হাহা হুহু কোন আছিল আৰু তেওঁলোকক কোনে কি কাৰণে সৃষ্টি কৰিছিল বহুতেই ইম্পৰ্টেণ্ট হয় নেক্সট তোমালোকক ইম্পৰ্টেণ্ট কুৱেশ্যন মই দি আছো প্ৰসংগ সংগতি আকৌ মই দিছো তোমালোকক ব্যাখ্যা কৰা অলৰেডি দিছোৱেই ইম্পৰ্টেণ্ট আকৌ তোমালোকক দিছো যন্ত্ৰণা মোৰ জীৱনৰ মোৰ জীয়াৰ মন্ত্ৰ সেই মন্ত্ৰকে গালো জীয়াই থকাৰ ধেমালিটো মই এবাৰেই খেলি গলো এইটো তোমালোকৰ উভতি নোহোৱাৰ কবিতাৰ পৰা আহিছে উভতি নোহোৱাৰ কবিতাৰ যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ সেই মন্ত্ৰকে গালো জীয়াই থকাৰ ধেমালিটো মই এবাৰেই খেলি গলো ইম্পৰ্টেণ্ট হয় তোমালোকে এইবাৰ সকলোখিনি কুৱেশ্যনে চাবা বহুতেই ইম্পৰ্টেণ্ট কোনটো আহে ঠিক নাই কৰুণতম কবিতাত কবিৰ পিতৃ মাতৃৰ প্ৰতি গভীৰ শ্ৰদ্ধা প্ৰকাশ নেকি বিচাৰ কৰা এনেকুৱা আহিব পাৰে ইম্পৰ্টেণ্ট হয় মই এইটো তোমালোকক দিছো আকৌ এটা ইম্পৰ্টেণ্ট দিছিলোৱে তোমালোকক মই মোক মোৰ সন্তানৰ কাৰণে ক'ত থৈ যাম ক'ত এইটো তোমালোকক দিছো মই বহুতেই ইম্পৰ্টেণ্ট ব্যাখ্যা কৰা প্ৰসংগ সংগতিৰ দৰে ব্যাখ্যা কৰা ইম্পৰ্টেণ্ট তোমালোকক দিছো অলৰেডি এনেকুৱা আহিব পাৰে কুৱেশ্যন কৰুণতম কবিতাটিৰ নামকৰণৰ তাৎপৰ্য বিশ্লেষণ কৰা ইম্পৰ্টেণ্ট বুলি ভাবো তোমালোকৰ মূল্যবোধ চেপ্টাৰটোৰ পৰা আহিব মূল্যবোধ সম্পৰ্কে তোমাৰ কি ধাৰণা তাক চমুকৈ ব্যক্ত কৰা আহিব পাৰে মনোবিজ্ঞানীসকলে শিশুৰ কি বিশেষ 4টা আচৰণৰ কথা উল্লেখ কৰিছে তোমালোকে জানাই যুক্তিনিষ্ঠতা পৰোপকাৰিতা দায়িত্ববোধ আৰু নৈতিক স্বতন্ত্ৰতা এনসাৰ কৈ দিলো তোমালোকক নেক্সট তোমালোকক মই আকৌ দি আছো ইয়াৰে ইম্পৰ্টেণ্ট কুৱেশ্যন যিহেতু মূল্যবোধ চেপ্টাৰটো বহুতেই ইম্পৰ্টেণ্ট তাৰ পৰা বহুখিনি কুৱেশ্যন আহিব নৈতিক মূল্যবোধৰ ধাৰণাই কি কথা সামৰি লৈ আলোচনা কৰা ইম্পৰ্টেণ্ট তোমালোকক মই আকৌ লং কুৱেশ্যন এটা কৈছিলোৱে চিৰন্তন মূল্যবোধ সম্পৰ্কে বুজাই লিখা বহুতেই ইম্পৰ্টেণ্ট হয় আকৌ তোমালোকক মই ইম্পৰ্টেণ্ট কুৱেশ্যন দিছো আহিব পাৰে কৈশোৰ কালৰ আৱেগিক আৰু সামাজিক বিকাশৰ বিষয়ে বহলাই লিখা আহিব পাৰে কৈশোৰ কালৰ কিশোৰ সংস্কৃতি আছে কিশোৰ সংস্কৃতি আছে
কৈশোৰ কালছোৱাত মানসিক বিকাশ কেনেদৰে হয় আহিব পাৰে তোমালোকক মই ইম্পৰ্টেণ্ট বিলাকে দিছোঁ আৰু চুমুটোকা নাহে যদিও আহে তোমালোকে মূল্যবোধ চেপ্টাৰতে আছে চুমুটোকা চাই যাবা দিবা স্বপ্ন বীৰ পূজা অপৰাধ প্ৰৱণ কিশোৰ দিবা স্বপ্নৰ বিষয়ে অলপ চাই যাবা বীৰ পূজা চাই যাবা যোৱা বছৰ আহিছিল অপৰাধ প্ৰৱণ কিশোৰ আহিছিল 2017ত আহি গৈছে অপৰাধ প্ৰৱণ কিশোৰ চাই যাবা তোমালোকে চুমুটোকা অলপ বহলাই লিখিবা তাৰ ওপৰত তাৰপিছত মই আকৌ ইম্পৰ্টেণ্ট কুৱেশ্যন দিছোঁ বিপৰীত লিংগকামিতা কৈশোৰ কালৰ আন এক প্ৰধান বৈশিষ্ট্য চমুকৈ আলোচনা কৰি তোমালোকে সকলোবোৰ চাব লাগিব কি আহে পাত্তা নাই এইবাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এটা লিখি লোৱা মংগলদায়ক হাতীৰ লক্ষণ সম্পৰ্কে হস্তি বিদ্যাৰ্ণৱ পুথিত থকা বিৱৰণটি নিজৰ ভাষাত লিখা আহিব পাৰে হস্তি বিদ্যাৰ্ণৱ পুথিখন তোমালোকে চাবা হস্তি বিদ্যাৰ্ণৱ পুথিৰ বিষয়বস্তুৰ এতিয়া আভাস দিয়া হস্তি বিদ্যাৰ্ণৱৰ তোমালোকে গোটেইখিনি বস্তু মুখস্থ কৰিবা দফাবিলাক তাৰ পৰা কুৱেশ্যন আহিব পাৰে ইম্পৰ্টেণ্ট কুৱেশ্যন কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিৰ মাজেৰে সমাজৰ দুই বিপৰীত শ্ৰেণীৰ জীৱনৰ ছবি কেনেভাৱে প্ৰকাশিত হৈছে বুজাই লিখা ইম্পৰ্টেণ্ট বুলি ভাবোঁ কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিৰ মাজেৰে সমাজৰ দুই বিপৰীত শ্ৰেণীৰ জীৱনৰ ছবি কেনেভাৱে প্ৰকাশিত হৈছে বুজাই লিখা আহিব পাৰে বহুতেই ইম্পৰ্টেণ্ট বুলি ভাবোঁ মই তোমালোকে এইবিলাক চাই যাবা পাঠবিলাক ভালকৈ পঢ়ি যোৱা কাঠমিস্ত্ৰীক কিয় শিল্পী বুলি কোৱা হৈছে আহিব পাৰে কাঠমিস্ত্ৰীক কিয় শিল্পী বুলি কৈছে আহিব পাৰে ইম্পৰ্টেণ্ট হয় আধুনিক কবিতা সম্পৰ্কে এটি চমুকৈ আলোচনা কৰা ইমান ইম্পৰ্টেণ্ট নহয় ইম্পৰ্টেণ্ট কুৱেশ্যন আগুনৰ কুঁৱলীত সহজ সৰল প্ৰেমৰ চিত্ৰ কেনেদৰে অংকিত হৈছে বুজাই লিখা আগুনৰ কুঁৱলীত সহজ সৰল প্ৰেমৰ চিত্ৰ কেনেদৰে অংকিত হৈছে বুজাই লিখা তোমালোকক আজিৰ এই ভিডিঅ'টিত এইখিনিয়ে ইম্পৰ্টেণ্ট কুৱেশ্যন দিলোঁ ঠিক আছে ৰচনা কমন দিলোঁ তোমালোকে ভালদৰে চোৱা সময় কম আছে এইখিনিয়ে চোৱা তোমালোকে পঢ়ি যোৱা ঠিক আছে আৰু যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লোৱা আগলৈকে তোমালোকে ফ'ল' কৰি থাকা আমাৰ চেনেলটি ঠিক আছে আজি মই যিখিনি দিলোঁ তোমালোকক ইম্পৰ্টেণ্ট বুলি ভাবি দিলোঁ আমাৰ ষ্টাফে আলোচনা কৰিছে যে এখন চিম্বল পেপাৰ উলিয়াইছে তাৰ পৰা তোমালোকক দিলোঁ আমি নিজে কাটি উলিয়াইছোঁ পেপাৰখন তাৰ পৰা তোমালোকক দিলোঁ ইম্পৰ্টেণ্টখিনি ঠিক আছে পৰীক্ষাৰ শুভেচ্ছা থাকিল গুড লাক এণ্ড বেষ্ট অফ লাক